ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি হৈছে দেওবাৰ আৰু আজি ভ্লগ এটাকে ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। আৰু এতিয়া 10টা বাজি গৈছে আৰু আজিৰ ভ্লগটোৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম। বৰ বেছি ডাঙৰ নকৰোঁ ভ্লগটো, অলপ সৰু কৰিম, ৰেচিপি শ্বেয়াৰ কৰিম। তাকে এতিয়া মোৰ ফেভাৰেট হয় ৰেচিপিটো, বহুত ভাল পাওঁ খাই, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো চাই থাকিব আৰু এতিয়া তাকে ৰেচিপিটোৰ কাৰণে বস্তুখিনি যোগাৰ কৰি লওঁ। কি ৰেচিপি হয় আপোনালোকো ব'লক মোৰ লগত আৰু প্ৰথমৰ পৰা চাব। ঠিক আছে, এতিয়া ব'লক। কটা এখন লৈ যোৱাৰ কাৰণে ভয় নাখাব আকৌ, মই পাচলি এবিধ কাটিবৰ কাৰণেহে নিছোঁ। এইয়া আজি স্পেচিয়েল ইনগ্ৰিডিয়েণ্ট, এইটো পচলা। দেখিছেনে কিমান ডাঙৰ? এতিয়া এইটো ভালকৈ গুচাই পেলাই কি কৰোঁ চাই থাকক আপোনালোকে। পচলাটোৰ ওপৰৰ বাকলিখিনি ভালকৈ গুচাই ল'লোঁ আৰু আজি আমাৰ বাৰীত এইটো দেখিছেনে কলডিল এটাও পাৰিছিলে। এয়া এইখিনি ভালকৈ গুচোৱা হৈ গ'ল। এতিয়া এইটো কাটি ল'ম ভালকৈ। কাটি ল'ম মানে এতিয়া এইটো দুভাগ কৰিম মাজতে। এয়া এইখিনিতে দুভাগ কৰিব লাগিব, কৰি পেলাই কাটিম, চাই থাকক। দুভাগ কৰি হৈ গ'ল। এতিয়া তাৰে এটা কাটিম, এটা থৈ দিম, বেলেগ এদিনত বনাম। এয়া এভাগ লৈ লৈছোঁ। এতিয়া কটাৰীৰে ভালদৰে কাটি ল'ম মিহি মিহিকৈ, চাই থাকক। কটাৰীৰে বৰ বেছি মিহিকৈ নাকাটিলেও হ'ব, কাৰণ মই এটা স্পেচিয়েল বস্তুৰে এইটো একদম মিহি কৰি পেলাম, চাই থাকক আপোনালোকে। এতিয়া এনেকৈ কটাৰীৰে কাটি লৈছোঁ। এয়া চব এনেকুৱা পিচটা কৰি ল'লেই হ'ব। এনেকৈ কৰি এতিয়া মই গোটেইখিনি কাটি ল'ম, ভালদৰে কাটি ল'ম। আৰু এইটো আমাৰ পচলাটো বহুত কোমল হয়, কাটিবলৈ বেছি কষ্ট নহ'লে। কিছুমান পচলাহে বৰ টান থাকে, কাটি কাটি হাতটো বিষাই যায়গৈ। এইটো পচলাত কিন্তু কাটোতে বেছি কষ্ট নহ'লে কিন্তু। সেইটো নহয়, গিলাচটোহে লাগে দেখা, গিলাচটোহে লাগে। কেনেকৈ ধৰিছোঁ দেখিছানে? মোৰ পাৰ্টনাৰ এজনী আছে বুলি গম পাই চাগে কিছুমানে। সেয়া মোৰ লগত কথা পাতি আছে, শুনিছেনে? অকল মোৰ লগে লগে থাকিব, যি কৰোঁ মোৰ লগে লগে থাকিব আৰু। সেয়া তাইকো কাটিব লাগে। কাটি থাকোঁতে এনেকুৱা আহডালে এনেকৈ ছিঙি পেলাই দিব। এইখিনি ইমান দৰকাৰ নহয়, দিগদাৰহে হয়। মোৰ গোটেই পচলাটো কাটি হৈ গ'ল। এতিয়া মই এনেকুৱা গিলাচ এটা লৈছোঁ, অলপ দীঘলীয়া নিচিনা গিলাচ এটা ল'লে ভাল হয়। সেইখিনি এতিয়া মই এনেকৈ কৰি যাম। অলপ জোৰ দি পচলাখিনিৰ ওপৰত এনেকৈ মাৰি দিলে গিলাচটোৱে খুব ধুনীয়া মিহি হৈ যায়। অলপ সময় লাগে, কিছুমানৰ হাতটো বিষাব পাৰে, মোৰ কিন্তু হাত নাই বিষোৱা। পচলাটো মানে কোমলীয়া হ'লে বেছি কষ্ট নহয়। এয়া দেখিছে কিমান সৰু সৰু হৈ গৈছেগৈ। এনেকৈ গিলাচটোৰে আপোনালোকে মাৰি থাকিলে এইটো মিহি হৈ গৈ থাকিব। আৰু এনেকৈ কৰি যাব আপোনালোকে, কৰি চাবচোন, খুব ধুনীয়া মিহি হৈ যায়। দেখিছেনে কিমান সৰু সৰু হৈ গৈ আছে। এইফালে এয়া মোক অতৰে তাইহে কৰিব বোলে, সেয়া তাই কৰি আছে, দেখিছে? মোক একো কৰিব নিদিয়ে, চব তাই কৰিব, মই কৰা কাম চব তাই কৰিব। এয়া আমাৰ পচলাখিনি মিহি মিহি হৈ গৈছে, হৈ গ'ল আৰু প্ৰায়। এয়া আৰু পচলা যিমান মিহি হয় সিমানেই সোৱাদ হয়। আমাৰখিনি এয়া দেখিছে কিমান মিহি হৈ গৈছে। এয়া আহি গ'লোঁ, বহুত গৰম উঠি গ'ল। সেয়া কৰি পেলাই সেয়া এতিয়া তাকে গা ধুই আহোঁগৈ, গাটো ধোৱাই নাই, সেইখিনি আগতে যোজা কৰি থৈ গ'লোঁ। আৰু ৰেচিপিটো মায়ে বনাব, মই নবনাওঁ, মই খালি যোজাখিনি চব কৰি থৈ গৈছোঁ। এতিয়া একদম গৰম উঠি আহিছে খুব, গাটো ধুই লওঁগৈ। আৰু এয়া চুলিত তেলো লৈছিলোঁ অলপ, আৰু তাকে চেম্পু কৰিব আছে, চব কৰি মেলি আহি লওঁ, তাৰপিছত মায়ে বনাব। মাক কৈ থৈছোঁ মই আহি লওঁ তাৰপিছতহে বনাবা। অলপ টাইমৰ পিছত আকৌ পিছত লগ পাই আছোঁ আপোনালোকক, ঠিক আছে? এয়া গা ধুই আহি গ'লোঁ আৰু
এতিয়া 11:30 হৈ গ'ল আৰু আজি ব্ৰেকফাষ্ট তেনেকৈ একো কৰা নহ'লে, সেইকাৰণে এতিয়া ভাতেকে খাম। আৰু ভাত মানে বনোৱা নাই, মায়ে বনাবগৈ। মই কৈছিলোঁ নহয় মাক মোৰ কাৰণে ৰৈ থাকিবলৈ, মা ৰৈ আছে সোনকালে বনাওঁগৈ, নহ'লে চবৰে ভোক লাগিছে। আৰু সেইকাৰণে সোনকালে বনাওঁগৈ। ব'লক এতিয়া পচলা ৰেচিপিটো চাই লওঁ, আৰু পচলা খাই কোনে কোনে ভাল পায় জনাব। ঠিক আছে, এতিয়া ব'লক। প্ৰথমে ইয়াত পিঁয়াজ এটা কাটি লৈছোঁ, নহৰু কেইফুটামান আৰু জলকীয়া 2টা, আৰু এয়া আলু দীঘলকৈ কাটি লৈছোঁ। দেখিছেনে, সৰু কৰা নাই, দীঘল কৰিছোঁ, বেছি চেপেটা কৰি দিয়া নাই। আৰু এতিয়া নহৰুখিনি খুন্দনা এটাত খুন্দি ল'ম। গোটেইখিনি নহৰু নলওঁ, অলপ খুন্দি ল'ম আৰু কেইটামান ৰাখি থ'ম, পিছত দিব লাগিব। এয়া নহৰুখিনি একদম পেষ্ট নিচিনা নকৰিলেও হ'ব, অলপ খুন্দি ল'লেই হ'ব। এয়া চাওক, মই বেছি পেষ্ট কৰা নাই। পচলাত দিবৰ কাৰণে এয়া দাইল প্ৰায় 15 মিনিটৰ আগতে তিয়াই ৰাখিছিলোঁ। আৰু আমি মগু দাইল আৰু মচুৰ দাইল লৈছোঁ। মচুৰ দাইল খুব কম পৰিমাণে লৈছোঁ, কাৰণ মা দেউতাই দুয়োজনৰে মানে ইউৰিক এচিডৰ লেভেলটো অলপ হাই হৈ আছে, সেইকাৰণে মচুৰ দাইল কমকৈ লৈছোঁ। মচুৰ দাইল দিলে বেছি সোৱাদ হয়, মগু দাইল ব্যৱহাৰ কৰিব নালাগে। আপোনালোকে বনালে মচুৰ দাইল বনাব। এয়া পচলাখিনি এতিয়া ইয়াত নিমখ এড কৰিম। নিমখটো একেবাৰে দি দিছোঁ নিজৰ সোৱাদ অনুসৰি, পিছত নিদিওঁ আৰু। এয়া দি লোৱা হ'ল নিমখখিনি। এতিয়া হাতেৰে গোটেই পচলা আৰু নিমখখিনি ভালদৰে খচি মিলাই দিব লাগিব, যাতে নিমখখিনি পচলাখিনিত গোটেইখিনি ভালদৰে সোমাই যায়। এনেকৈ দেখিছে মায়ে কিমান ধুনীয়াকৈ মিলাই দিছে। এনেকৈ ভালদৰে মিলাই ল'লে ধুনীয়াকৈ সোমাই যাব নিমখখিনি। এয়া কিমান ধুনীয়াকৈ খচিছে দেখিছে। আৰু ইয়াৰ দেখিছেনে, পচলাৰ ৰস ওলাই গৈছেগৈ। এয়া আমাৰ এইখিনি খচা হৈ গৈছে আৰু এয়া হৈ গ'ল। এতিয়া এয়া গেছৰ ফ্লেমটো অন কৰি কেৰাহীখন পাতি দিছে। আৰু এতিয়া ইয়াত মিঠাতেল দিব, নিজৰ জোখ অনুসৰি দিছে আৰু এইটো একো হিচাপ লোৱা নাই। এয়া দি দিছে। তেলখিনি গৰম হৈ আহিলত এতিয়া এয়া জলকীয়া 2টা দি দিছে, মাজেৰে ফালি দিছে জলকীয়া 2টা। এতিয়া খুন্দি থোৱা নহৰুখিনি ইয়াত দি দিছে। হেতাৰে অলপ লৰাই দিছে, আৰু এতিয়া কাটি লোৱা পিঁয়াজখিনি দি দিছে। এয়া পিঁয়াজখিনিও গোটেইখিনি দি লোৱা হ'ল। এতিয়া হেতাখনেৰে আকৌ অকণমান ভালদৰে মিক্স কৰি ল'ব। সোৱাদ অনুসৰি হালধি দিছে। এতিয়া ইয়াত পচলাখিনি দি দিছে। এয়া গোটেইখিনি এবাৰকে দি লৈছে, আৰু ইয়াত যোনখিনি পানী ওলাইছে দেখিছে, সেইখিনিও দি দিব। এয়া দিয়া হোৱাৰ পিছত এয়া ভালদৰে হেতাখনেৰে মিলাই দিছে। এতিয়া ইয়াত কাটি থোৱা আলুখিনি দি দিছে। আলু দিয়া হোৱাৰ পিছত এতিয়া হেতাখনেৰে গোটেইখিনি আকৌ ভালদৰে ভাজি ল'ব। এয়া দেখিছে কেনেদৰে ভাজি লৈছে। এনেকৈ অলপ সময় ভাজি থাকিব লাগিব। অলপ সময় ভালকৈ ভজা হোৱাৰ পাছত ইয়াত এতিয়া ঢাকনখন লগাই দিব অলপ সময়ৰ কাৰণে, আৰু গেছৰ ফ্লেম হাই হৈ আছে দেখিছে। এয়া আকৌ অলপ সময় ৰাখি এয়া অলপ চেক কৰিব লৈছে, কাৰণ আমাৰ গেছৰ ফ্লেম হাই হৈ আছে, তলৰ পৰা লাগি যাব পাৰে, সেইকাৰণে অলপ লৰাই দিছে। ভালদৰে লৰাই হোৱাৰ পিছত এতিয়া ইয়াত ঢাকনখন দি দিছোঁ, আৰু এয়া অলপ সময়ৰ পিছত আকৌ চাইছোঁ। এয়া আৰু আমি যে নহৰুখিনি ৰাখি থৈছিলোঁ, এয়া দেখিছে, এয়া দুফাল কৰি ইয়াত দি দিছোঁ, আৰু হেতাখনেৰে এয়া ভালকৈ মিলাই দিব লাগিব। পচলা আমাৰ দেহৰ কাৰণে বহুত উপকাৰী, বিশেষকৈ হাই প্ৰেছাৰৰ ৰোগীসকলৰ কাৰণে বহুত উপকাৰী হয়। আৰু যোনসকলে ইউৰিক এচিডৰ পৰিমাণটো অলপ বেছি আছে, তেওঁলোককো ডক্তৰে পচলা খাবলৈ প্ৰেছক্ৰাইব কৰে। অলপ সময় ৰখাৰ পাছত এতিয়া ঢাকনখন আঁতৰাই তাত দাইলখিনি দি দিছে। হেতাখনেৰে গোটেইখিনি এতিয়া মিক্স কৰি ল'ব। এয়া এনেকৈ ভালদৰে অলপ মিক্স কৰি ল'ব লাগিব।
ভালদৰে মিলাই হ'লত আকৌ ইয়াত ঢাকনখন দি অলপ সময়ৰ কাৰণে ৰাখি দিম 3 মিনিটমান ৰখাৰ পাছত ইয়াত এতিয়া গৰম পানী দি দিছে পানী অলপ সৰহকৈ দিছে কাৰণ এইখিনি দাইল আৰু পচলাখিনি অলপ টান থাকে নহয় এইখিনি সিজিব লাগিব এয়া এজনী মা ভাইটিদা দেখিছানে মা এজনী আৰু ভাইটিদা মানে মোৰ মামা ল'ৰা হয় মুম্বাইত থাকে এয়া পচলা বনাই থাকোঁতে ফোন কৰিছিলে মাক চাবলৈ মন কৰিছিলে দেখাই দিলোঁ এনেকৈ এয়া এইখিনি উতল আহি আছে এয়া পানীটো অলপ কুহাই গেছটো অফ কৰি দিব আৰু এয়া আমাৰ ভাত ৰেডি হৈ গ'ল খাবৰ কাৰণে আৰু ভাত অকল পচলাই বনালে আৰু এয়া ভোট জলকীয়া অকণমান লৈছে আৰু ভাত মানে আজি পচলাই বনালে আৰু বিশেষ একো নবনালে কাৰণ বহুত দেৰিও হৈ গ'ল মোৰ কাৰণে ৰৈ থাকিব লগা হ'ল কাৰণে দেৰি হৈ গ'ল চবৰে ভোক লাগিলে এয়া মায়েও খালে আৰু ময়ো খাওঁ আৰু ভোক লাগিছে খাই লওঁ পিছত লগ পাম আহি গ'লোঁ ভাত পানী খাই আৰু এয়া এতিয়া ৰেষ্ট লওঁ আৰু অলপ সেয়াই আৰু দৰজাখন মাৰি দিওঁ নহ'লে ছোৱালীজনী বহুত দিগদাৰ কৰে আমাৰ ঘৰৰ কেনেকুৱা লাগিলে ৰেচিপিটো আপোনালোকৰ জনাব আৰু পচলা খাই কোনে কোনে ভাল পায় সেইটোও জনাব মই কিন্তু বহুত ভাল পাওঁ খাই মোৰ মানে ফেভৰেট হয় আৰু তাকে আজি বনালে আৰু আচলতে মোৰ ট্ৰাইপডডাল নাই সেইকাৰণে বহুত ভিডিঅ' কৰিবলৈ অসুবিধা হয় অৰ্ডাৰ দিছোঁ আহিব লাগে আৰু এইকেইদিনতে তাৰপিছত ভালকৈ ভ্লগবিলাক ষ্টাৰ্ট কৰিম ট্ৰাইপডডাল নোহোৱাৰ কাৰণে ভ্লগবিলাক ভালকৈ ষ্টাৰ্ট কৰিব পৰা নাই সেইকাৰণে ৰেচিপিকে বেছিকৈ মই দি থকা হৈছে ভ্লগ দিম আৰু লাহে লাহে এতিয়া নতুনসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম প্ৰেৰণা পাম আপোনালোকৰ সহায় সহযোগিতাৰ অবিহনে এইখিনি মই কোনোদিনেই নোৱাৰিম সেইকাৰণে আপোনালোকৰ সহায় সহযোগিতাৰ বহুত প্ৰয়োজন মোৰ কাৰণ মই ইউটিউবৰ জাৰ্নি ষ্টাৰ্ট কৰিছোঁহে মাত্ৰ এতিয়াও মানে বহুত সৰু হৈ আছে এতিয়া মই ইউটিউবত মানে বীজটো ৰোপণ কৰিছোঁহে ডাঙৰ হ'বলৈ এতিয়া বহুত বাকী আছে আপোনালোকে এইখিনি সহায় সহযোগিতা কৰিলেহে মই পাৰিম সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া আৰু ভাল ভাল ভিডিঅ' মই আনি থাকিম নতুন নতুন কণ্টেণ্ট আনি থাকিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সকলোখিনি তেন্তে আজিলৈ ইমানেই আৰু কিন্তু মোৰ আজি এনেকৈ গৈ আপোনালোকৰ কেনেকৈ পাৰ কৰালে জনাব আৰু লাঞ্চত কি খালে সেয়াও জনাব ঠিক আছে তেন্তে আজি ইমানতে সামৰিছোঁ আকৌ নতুন এটা ভিডিঅ'ৰে পুনৰ আকৌ লগ পাম বাই বাই